5:45 বজাত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাক মানে হেৰি হয়, দুৰ্ঘটনাত পতিত হয়। আৰু পতিত হোৱাত গাড়ীখনত আলু ভৰ্তি আছিলে যদিও আমি পিছত প্ৰত্যক্ষ কৰোঁ যে বৃহৎ পৰিমাণৰ গৰু আছিলে আৰু ইতিমধ্যে 3টা গৰুৰ মৃত্যুকৰণ হৈছে। ক'ৰ পৰা ক'লৈকে লৈ যাই আছে? গাড়ীখন আমাৰ বেংগলৰ পৰা মেঘালয়ৰ অভিমুখে গৈ আছিলে। ঠাইখনৰ নাম কি? চিঙিমাৰি হয়, চিঙিমাৰি গাঁও। হয়, ইতিমধ্যে আৰক্ষী প্ৰশাসন আহিছে আৰু গাড়ীখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক তেওঁলোকক পাইছে আৰু। ইয়াতে আছিলে 15-16টামান গৰু আছিলে। গোটেইকেইটা পাইছে? হয়, গৰু ইতিমধ্যে গৰুকেইটা পাইছে আৰু ইয়াৰ যিকেইটা মানে 3টা গৰু ইতিমধ্যে মৃত্যু হৈছে। এই ক'ত লৈ যাইছিলে মালটো? দুধনৈ। ক'ৰ পৰা আহিছে? বেংগলৰ পৰা। কি আছিলে? আলু আৰু গৰু। গৰু ক'ৰ পৰা আনিছে? বেংগলৰ পৰা। কেইটা আছিলে? 16টা। মালিকৰ নাম? মমিৰুদ্দিন। হা? মমিৰুদ্দিন। মহিৰুদ্দিন। আপোনাৰ নাম কি? হাফিজুর রহমান। মালিকজনৰ নাম ঘৰ ক'ত? যাতে। দুধনৈ। দুধনৈ। এই গৰু ক'ত লৈ যাব? দুধনৈ। দুধনৈৰ পৰা ক'ত যাব? নাজানো, দুধনৈত খালি হ'ব। আপুনি গাড়ীৰ কি হয়? হিন্দীমে। হেণ্ডিমেন। ড্ৰাইভাৰৰ নাম কি? ড্ৰাইভাৰৰ নাম আছিল মমিৰ। আৰু যোনে গৰু বেপাৰী কৰে মালিকজনৰ নাম কি? মমিৰুদ্দিন। গাড়ীৰ দুৰ্ঘটনাত কোনো আঘাতপ্ৰাপ্ত হৈছে নেকি? দীৰ্ঘদিন ধৰি এই ব্যৱস্থা চলি আছে। কিমান দিনৰ পৰা এই কামটো কৰি আছে? মই ফাৰ্ষ্ট ট্ৰিপত আহিছো। ফাৰ্ষ্ট টাইমত আহিছে?